এয়া মোৰ মা আৰু দেউতা। 21 বছৰ আগতে আজিৰ দিনটোতেই মোক এটা ধুনীয়া জীৱন দিয়াৰ বাবে তেওঁলোকলৈ মই সেৱা জনালোঁ। এতিয়া ৰাতি 12টা বাজিছে। আজি হৈছে 6 তাৰিখ, মানে মোৰ জন্মদিন। ৰুমমেটে ৰাতি টোপনিৰ পৰা জগাই আনিছে। মনতে ভাবিছিলোঁ কিবা চাগে ছাৰপ্ৰাইজেই হ'ব। এয়া আহি দেখোঁ তাই ধুনীয়াকৈ সজাই থৈছে। কেক, বেলুন, লগতে কিন্তু 2টা গিফ্টো আছিলে। ভগৱানৰ ওচৰত বছৰটো ভালে যাবলৈ প্ৰাৰ্থনা কৰি এয়া মই কেক কাটিবলৈ সাজু। লগতে মমকেইডালো পেলাই লৈছোঁ, নহ'লে মম যদি কেনেবাকৈ পেটলৈ যাবলৈ হয় তেন্তে পেটৰ অৱস্থা বেয়াই হ'ব। এয়া কেক কাটি দুইজনী ইজনীয়ে সিজনীক খোৱালোঁ, লগতে গালতো লগালোঁ। ৰুমটোত মানুহ বুলিবলৈ আমি দুজনীয়ে, আৰু দুইজনীয়ে ইজনী সিজনীক লগাই অলপমান ফূৰ্তি কৰিলোঁ। লগতে তাইৰ ডিমাণ্ড গিফ্ট কেইটা বোলে এতিয়াই খুলিব লাগিব তাইৰ আগত। ময়ো ফূৰ্তিতে গিফ্ট খোলাত লাগি গ'লোঁ। খুলি থাকোঁতে তাই মোক গেছ কৰিবলৈ দিছিলে যে গিফ্টটো কি। মই কৈছিলোঁ ফটো ফ্ৰেম, আৰু যেতিয়া খুলি পাই দেখোঁ ফটো ফ্ৰেমেই হয়। মোৰ ধুনীয়া কিছুমান তাইৰ লগত থকা আৰু মা দেউতাৰ লগত থকা ফটো তাত ফটো ফ্ৰেমটোত আছিলে। ফটোখন চাই যে মোৰ ইমান ফূৰ্তি লাগিছিলে। 4 বছৰ একেলগে পঢ়াৰ পিছত এইবাৰ আমাৰ পঢ়াৰ সামৰণি হ'ব, আৰু এই ফটোখন সদায় মোৰ লগত স্মৃতি হিচাপে থাকি যাব। এইবাৰ নেক্সট গিফ্টটো খোলাৰ পাল, আৰু মই ক'লোঁ এইটো গিফ্ট তুমিয়ে খোলা, আৰু তাই হাঁহি হাঁহি ধুনীয়াকৈ গিফ্ট খোলাত লাগি গ'ল। আৰু নেক্সট গিফ্টটোত কি আছিলে জানেনে? এয়া আমাৰ মাখন চৰ, মানে ভগৱান শ্ৰীকৃষ্ণৰ সৰুকালৰ এভাগ মূৰ্তি। তাইৰ মতে মই সদায় যেতিয়া ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰিম মোৰ বোলে তাইলৈ মনত পৰিব। আৰু এয়া হৈছে ৰাতিপুৱা 6টা বজাত, আৰু মই ডিউটিলৈ বুলি ওলাই আহিছিলোঁ। বতৰটো যে ইমান ধুনীয়া ঠাণ্ডা হৈ আছে। ৰাতিটো বৰষুণ দিয়াৰ পিছত সকলোবোৰ যেন ফ্ৰেছ হৈ আছে। তাৰপিছত আহি দেখিলোঁ এয়া বানপানী। গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিলেই যে বানপানী হয়, এয়া তাৰে উদাহৰণ। এই অৱস্থাত সকলোৰে যে কিমান অসুবিধা হয়, এই সমস্যাৰো এটা স্থায়ী সমাধান ওলাওক মোৰ ফালৰ পৰা, তাকে কামনা কৰিলোঁ। এতিয়া বাজিছে সন্ধিয়াৰ 7টা, আৰু দেখিছেনে মোৰ ৰুমলৈ কোন আহিলে? দাদাৰ ল'ৰা আৰু মোৰ পখিলাজনী, মানে দাদাৰ ছোৱালীজনী। এয়া হৈছে মোৰ বৌ। তাৰপিছত ৰজি, মই, দাদাহঁত সকলোৱে মিলি কচুৰি, চাহ আৰু জেলেপীৰ সোৱাদ ল'লোঁ। ইফালে আকৌ আমাৰ কুনুজনীয়ে মোৰ হাতত ভুজিয়া থৈ থৈ তাইও খাই আছিলে। লগতে মাকে ক'লে যে অলপমান নাচি দিয়াচোন বুলি, তাই পূৰা নাচাত লাগি গ'ল। তাৰপিছত তাইৰ নিজৰ ষ্টাইলৰ ডান্সটো নাচি নাচি তাইৰ ভাগৰ লাগিলে, আৰু বহি পেলাই আকৌ মোবাইল চোৱাত লাগি গ'ল। এয়া মোৰ টেডীটো পেলাইলৈ তাৰ ওপৰত বহি লৈ তাইৰ মোবাইল চোৱাৰ ষ্টাইল দেখিছেনে? তাই যেন একো পৃথিৱীৰ কথা ক'বই নোৱাৰে। এতিয়া আহিল খানা বনোৱাৰ পাল। এয়া ৰুমমেটে পূৰা চিকেন ফ্ৰাই কৰি আছে, আৰু বৌয়ে ধুনীয়াকৈ চব্জি কাটি আছে। এইফালে তাইৰ বেলুনকেইটা পাই ফূৰ্তি দেখিছেনে? অৱশেষত আমাৰো দিনটোৰ শেষৰ সাঁজ ভাত খাব হৈ গ'ল। এয়া সকলো বহি লৈছোঁ। এয়া শেষত খাই বৈ দাদাহঁতো যাবলৈ ওলালে, আৰু মোৰ আজিৰ বিশেষ দিনটোৰ সামৰণি এনেকৈ হ'ল। শুভকামনা জনোৱা সকলোলৈকে বহুত বহুত ধন্যবাদ। বাই।